নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। তো আজি দাদাগিৰিৰ মানে লাষ্ট দিন হয়। চ' আজি ছেকেণ্ড শ্বুটিং কৰিব আহিছোঁ ইয়াত। তো এইফালে আছে এয়া কুলচি দলঙৰ ওচৰত তাৰমানে অলপমান কিবা কিবি দাৱি হ'ব। চ' ইয়াতে তাৰমানেখিনি শ্বুটিং হ'ব লাষ্ট আজিৰ পৰা শেষ হ'ব আৰু। তো এইফালে আছে এয়া দাদাহঁত আৰু এইফালে মই দেখুৱাই দি আছোঁ কি কি বস্তু আছে। তো চাওক এয়া খানা খাবৰ কাৰণে মানে খানা খাবৰ কাৰণে খৰি কিবা কিবি এনেকুৱাকৈ চকী টকী ভিলেইনৰ কাৰণে চকী আৰু এইটো ছটা আৰু এয়া যাওক মুখাটো কণ মাৰিবৰ কাৰণে চাওক না নাও নাই কেনেকৈ উপায় নে নাপায় পইচা নাই হা সৰুকৈ উপায় কিন্তু মানে ওজন নাই দেই গাইছ ললো এতিয়া মানে নদীৰ গৰাত দিগি যাম। চাওক গাইছ কি ধুনীয়া বনাইছে। এইটো আকৌ হেৰি অৰিজিনেল নহয় দেই, এইটো ডুপ্লিকেটে হয়। এইটো কি হয় কি দি বনাইছে এইটো থামাৰ কল আৰু আছে এনেকুৱা বহুত বস্তু। ওজন নাই আকৌ, ওজন থকা নালাগে কিন্তু ওজন একো ওজন নাই। যি তাৰমানে পুৰা কুবাম আৰু এইফালে দাদা আছে, দাদাক একদম পুৰা ইডালেদি মাৰিম আৰু যিমান পাৰোঁ সিমান ইডালেদি মৃত্যু হ'ব, ইডালেদি মৃত্যু কৰি দিম আৰু ডাইৰেক্ট মাথাত। খানাটো ময়ে বনাম আকৌ ৰাজীৱে শেষে যিহেতু এয়া তিনিআলিৰ ওপৰেৰে এইফালে এয়া বস্তাত কিবা লৈ যাই আছে আৰু এইফালে এই পানী লৈ আহিছোঁ কণকণে আৰু মই হাতুৰি বটলি এইবিলাক লৈ আহিছোঁ মানুহ মাৰিবৰ কাৰণে। তো গাইছ আজি মানে ভিডিঅ'টো একদম ধামাকা ভিডিঅ' হ'ব, তো শেষলৈকে চাই থাকিব। দাদা আহিব পৰা নাই, একদম জোতা মজা একদম দাঙি লৈ আহিছে চাওক। চাওক না কিমান কষ্ট কৰিব লগা হৈছে এখন শ্বৰ্ট ফিল্ম বনাবৰ কাৰণে। চাওক ইফালে জোতা মজা চাওক, ইফালে দাদাৰ একদম ভৰি অৱস্থা বেয়া, চেণ্ডেল ভৰি সেইটো পাৰৰ পৰা মানে ইটো পাৰে আহিলোঁতো পানী চাওক। গাছ ফাইনেলি আহি পালোঁ আমাৰ মানে জেগাখিনি। এইফালে এয়া নদীৰ গড়ৰ ওচৰত আহিলোঁ আমি। এইফালে ইয়াৰ ৰাস্তা আছে এইফালে, এইফালে নামি আহিলোঁ। এইফালে মাত্ৰ এই জংঘলৰ ভিতৰত আহিলোঁ এতিয়া বৰ্তমান। তো গাইছ আৰু এখন ট্ৰেইন আহি গ'ল। তো গাইছ মানে এতিয়া অলপ দাঁড়াদাৰি হ'ব। তো এতিয়া মই ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। উৰি অহাৰ পাছত বস্তুটো এই ৰংটো দৰকাৰ হ'ব একদম ইয়াত উঠি পেলাই দাদা কিবা এটা কৈ দে এয়া মৃদুল দা। চ' মানে আজি কিন্তু বহুত লেট কৈছা দেই। লেট হৈ গ'ল, মোৰ অলপ কাম আছিল যিহেতুকে সাংসাৰিক মানুহ কাম থাকে বহুতো, তো কামবোৰ কৰি আহিলোঁ। তো এতিয়া আৰু দিনটোৰ কাৰণে ফ্ৰী কৰিম এতিয়া। আৰু বাবলুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোও চাব। বাবলু তলত ডিছক্ৰিপশ্যনত দি দিব, চবৰে লিংকবোৰ ডিছক্ৰিপশ্যনত দি দিম, চাব সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু দাদাগিৰি শ্বৰ্ট ফিল্মটো বহুত সোনকালতে আহিব। আজি যিহেতু আজি লাষ্ট হয়, আজি লাষ্ট শ্বুট হ'ব বুলি কৈছে, যাতে আজি শেষ কৰিব পাৰোঁ আৰু সেইটোৱে আশা। তো মানে এক্টিং কিন্তু আজি ভাল কৰিব লাগিব আজি একদম চবৰে এক্টিং। কিবা কবি শৰ্মাৰ মাথা ভাঙিম বুলি ভাবিছিলোঁ আজি। আৰু ফিল্মখনৰ বিষয়ে কিবা এটা কৈ দিয়ে। ফিল্মখনৰ সেইদিনাখনতো শ্বুটিংটো কৰিলোঁ, কিন্তু ইমান এটা কৰিব সক্ষম নহ'লোঁ। কিন্তু আজি এতিয়া কৰিম বুলি ভাবিছোঁ দিনকটীয়াভাৱে। খানা পিনা দুপৰীয়া হ'বই ইয়াতে কুলচি নদীৰ পাৰত। আজি চাওঁ কিমানখিনি দূৰ আগবাঢ়ে, পাৰিলেতো শেষ কৰিবই চাম কি হয়। আৰু চবৰে এতিয়া মানে আশা কৰি আছোঁ যে আজি যাতে শেষ কৰিব পাৰোঁ। ৰেডি নে পুৰা? পুৰা ৰেডি, একদম ৰেডি হৈ আছে একদম মাৰিবৰ কাৰণে। ইমান মাৰিব লাগিছে এইবিলাক চব গাইছ। মাটিৰ মালিকক মাৰি একদম আজি শেষ কৰিম বুলি ভাবি আছোঁ।
তো গাইছ আমি এতিয়া বৰ্তমান আহিলোঁ চুইচ গেট এতিয়া মানে আমি ৰেডি আৰু খেদিবৰ কাৰণে লাষ্ট ফিনিচিং ইয়াতে হ'ব মানে খতম কৰি দিম আৰু মাটি মালিকক আৰু এইফালে এইয়া কেমেৰামেন দলা পিংকুদা গাইছ আমি তেতিয়াৰ পৰা দাউৰি আছোঁ মানে লগ ধৰিব পৰা নাই বুঢ়া মানুহটো ইমান জোৰ আছে না দাউৰাত ইমান দাউৰিব পাৰে বুঢ়া মানুহটো এইফালে বিচিত্ৰ হাতী মাৰিব যাব এইফালে চাওঁ আমাৰ কেমেৰামেনৰ মূৰ ভাঙিলেও ভাঙবি কেমেৰা নাভাঙবি তো গাইছ এতিয়া আমি যাব লাগিব মানে ই সাঁতুৰি মাৰিব ইফালে কেমেৰামেন ৰেডি মানুহ আছে মই হ'লো নেকি এডাল টুপটুপকে পৰি থকা দেখালি পুৰা গাছ পুৰা ৰেডি একদম মানে এই সাঁতুৰি কোবোৱা গৈছি তাতে বাগৰি পৰি আছে এই বেছিতো বেয়া নালাগে তোৰ মানে ইমান ডাঙৰ মানুহটো মাৰিব লাগি মই কৈছোৱে দেখোন মোৰ মাটি মই বিক্ৰী নকৰোঁ বুলি বাৰে বাৰে কিহৰ ইমান দাদাগিৰি চাহ গৰম হ'ল ইয়াক মাৰা পাছত খাবাই পাবি তহঁতে মৰা পাছত তাৰপিছত যেতিয়া মই মাৰিম ইয়াক উঠিয়াই দিম এনেকে হা আৰু মানুহটো মৰাৰ লগে লগে আমাৰ ভাত ৰান্ধনি নাই যিহেতু মানুহটো সোনকালে মাৰো মাৰি কেনে মৰা মানুহ ভাত ৰান্ধিব নেকি তো গাইছ একটু মাৰি দি গাইছ মোৰ আৰু এটা ডায়লগ আছে এবাৰ দেখিছোন কুকুৰ একে ঠাটুৰিৰ ওপৰত হাৰামুৰা ভাঙি দিম নেকি তো গাইছ এতিয়া মোৰ ডায়লগ এটা আছে এতিয়া মই ডায়লগ মাৰিম ঐ বুঢ়া বাৰে বাৰে নহয় লাষ্ট বাৰ বুলি কৈছো আবে ই কি কৈ পাইছা দাদাগিৰি বুঢ়া বাৰে বাৰে নহয় লাষ্ট বাৰ বুলি ক আবে কি কি কইবে ই দাদাগিৰি আমি দেখুৱাই না ছাড়া জিয়া থকাৰ ইচ্ছা আছে তই থৈ কৰি দি ৰেডি এই তই থৈ কৰি দে থৈ কৰ ৰেডি কৰি ভা ৰেডি ঐ ভাইজি চামচা মোৰ দেউতাই দি থৈ যোৱা সম্পত্তি মই ভাইজিৰ নিচিনা এটা গুণ্ডাৰ হাতত কেতিয়াও বিক্ৰী নকৰোঁ লাগিলে মোক মাৰি পেলা তথাপি মই বিক্ৰী নকৰোঁ তো গাইছ মানে বেছিভাগ শেষে হ'ল আৰু অলপমান আছে তো এতিয়া চাহ খাব আহিছোঁ ৰাতিপুৱাৰ পৰা একো খাই অহা নাইতো আমি 7টা বজাতে আহিছিলোঁ তো এতিয়া 12টা বাজিল ইয়াতে চাহ বনাই আছে চাহ খাব আহিলোঁ পিছফালেও আহি আছে আৰু আগফালেও গৈছে ইয়াত এইটো মৰা মানুহ উঠি আহিল তো ইয়াত মাৰিছিলোঁ দাদাক চ' দাদা এতিয়া উঠি আহিল চ' আৰু দাদা এতিয়া আৰু মানে কি ক'ম আৰু এতিয়া আৰু নাই দাদা তাৰমানে কোনো হেৰিয়ে নাই তাৰমানে শেষ নোহোৱালৈকে দাদাতো আৰু নাই বিন্দাছ দাদা এতিয়া খতম আৰু এতিয়াৰ আৰু নাই এতিয়া দাদা আনিব
তো এইফালে চাওক কি কি আনছা ঐ কণী ভাত আৰু মাছ মাছ ক'ত গাইছ এই কি আজি কি মাংস চাংস নাই মাছ আছে এই বস্তাত ছাগলটো বস্তা চাইকেল আছে বোলে তো গাইজ আমি অলপ চামচা আৰু ইফালে মেইন ভাইজি কিবা এটা কৈ দি যিহেতু প্ৰথম আৰম্ভণি এতিয়াহে হ'ব বাকীখিনি আমি কষ্ট কৰিলোঁ এইবাৰৰ পৰা আৰু কষ্ট মেইন কষ্টখিনি পাবি আৰু এবাৰ আহি আছে অমুকৰ পাল্লা কি হয় বাৰু ভাল কৰিব চেষ্টা কৰিম এইবিলাক চব নতুন নেকি এই নহয় পুৰণা মোৰ লুঙি খান নতুন তো এইফালে পুৰা থাম্বনেইল মাৰিবৰ কাৰণে ফটো কৈ ৰাখিছে চাওক গাইজ চাবে এই হাঁহি দিব একবাৰ এই কিদিনাকে হাঁহিছে দেখিছে হাঁহি দিব এয়া মাছ পুৰা একদম হেৰি কৰি আছে মানে হালি চালি দি পেলাই বনাই আছে এইফালে দাদা আৰু এইফালে এয়া পিঁয়াজ চিয়াজ কাটি আছে কিবা চিন্তা কৰি বহি এইফালে এয়া মিডিলাই ব্লগ বনাই আছে কি আছে লুঙি দে পেটি পাতো মাৰি লৈছি যাও চাওক লুঙি কেনেকে পিন্ধিছে লুঙি পেটি তাতে পিন্ধি দিয়া ভাজি লগা হৈছে আৰু তাতে পিন্ধি দিবি বস্তু কিনিলো কিনিছা বাবা দিনৰ 5 লাখকে পোৱা হ'ব মই ভিতৰত কি আছে গাঞ্জা নিছা নেকি গাঞ্জা মালিকে কিনিবা দিছি গাঞ্জা নিবা দিছি এ তোক কিনিবা দিছি নতুন এনেকে ঘূৰি থাকবি হে মাইনু হাত তোৰ ইনকে একপাত ঘূৰিয়ে থাকিবি ইয়াতে মানে চট এটা আছিলে চ' নদী সিপাৰে চ' এতিয়া আকৌ সিপাৰে যাই আছো গাইজ হাফ টাইম মানে এতিয়া কণী দিছি চ' এতিয়া কণী খাই আছো চবৰে হাতে হাতে কণী মানে তো গাইজ ভাত খাব আহিলো এতিয়া ঘুমাই আছো মানে পুৰা ভাগৰ লাগছে একদম আৰু এইফালে চাওক গাইজ এই দুটাই ভিজিলো মানে নদী ইপাৰ সিপাৰ হ'ব লগা হৈছে সেইকাৰণে এই বিজিত তোৰ পাল্লা আহি আছে এইবাৰ মোৰ পাল্লা এইবাৰ ই মানে মেইন খাবৰ কাৰণে ৰেডি মানে বিচিত্ৰ খাং খাংকে আছে তেতিয়াৰ পৰা পালি নাই এতিয়া আৰু অলপ 2 মিনিট খাব পাৰিবি আৰু এয়া ভাত আহি গ'ল ভাত হয় নেকি পইচা কি গছত লাগে বুলি ভাবছি সি হা মই কত তেজৰ নদী বুৱাই এই কঁকাল ভাঙি চকত এই ভাইজি হৈছো আৰু মোৰ পইচা খাই সি পলাবা আহিছিল চালা কুকুৰে আৰু মোৰ যদি পইচা খাই কোনবাই পলাই মনত ৰাখিবি মই ধোকা এতিয়াও সহ্য নকৰো তো গাইজ ভাত পানী খাই ৰেডি এতিয়া ইয়াত অলপমান শ্বুটিং অলপ চলি আছে বাৰু তো এইখিনি কৰাৰ পিছতে শেষ হ'ব চ' আজিলৈ ভিডিঅ'টো ইমানেই চ' ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলটোত আহি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু এই দাদাগিৰি ফিল্মখন পুতা বাল্টিং চেনেলত আছে ডিছক্ৰিপশ্যনত লিংক আছে তাত গৈ এবাৰ চাই ল'ব তেনেহ'লে আজিলৈ লৈছোঁ বিদায় অহা ভিডিঅ'ত আকৌ লগ পাম বাই বাই